हेलो फ्रेंड्स स्वागतम आपलोक और एटा नतुन भिडिओ लै फ्रेंड्स आपनालोके निश्चय गम पाइছে जे অসমত ভোটাৰ পুনৰীক্ষণ হ'ব तो तार बारे 2005 सनर এই ভোটাৰ লিষ্টখন অত্যন্ত জৰুৰী। তো फ्रेंड्स আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখাম যে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলতে 2005 সনৰ এই ভোটাৰ লিষ্টখন কেনেদৰে ডাউনলোড কৰিব পাৰে। তো ইয়াৰ বাবে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তো ভোটাৰ লিষ্ট ডাউনলোড কৰাৰ বাবে আপোনালোকে গুগলত সাৰ্চ কৰিব চিফ ইলেক্টৰেল ৰুল। এই ওয়েবসাইটটো ডাইৰেক্ট লিংক মই ডেসক্ৰিপশ্যনত দি দিম। তো আপোনালোকে তাৰ পৰা ডাইৰেক্ট এইটো পৰ্টেলত আহিব পাৰিব। সাৰ্চ কৰাৰ পিছত যেটো প্ৰথম ওয়েবসাইট আহিব তাত আপোনালোকে ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনালোকে পিডিএফ ইলেক্টৰেল ৰুলছ অপচনটোত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনালোকে পিডিএফ ইলেক্টৰেল ৰুলছ ফৰ দা ইয়াৰ 2005 অপচনটোত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনালোকে তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপোনালোকে প্ৰথমতে আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। তাৰ পিছত তলত আপোনালোকে আপোনালোকৰ বিধানসভাৰ সমষ্টিটো সিলেক্ট কৰিব লাগিব। তো ইয়াত আপোনালোকে 2005 সনৰ মতে আপোনালোকৰ যেটো বিধানসভাৰ সমষ্টি আছিল সেইটো আপোনালোকে সিলেক্ট কৰিব। সমষ্টিটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াত আপোনালোকৰ বিধানসভাৰ সমষ্টিৰ যিমান কেইটা ভোট কেন্দ্ৰ আছে তাৰ গোটেইকেইটাৰ নাম ইয়াত ওলাই পৰিব। তো ইয়াত আপোনালোকে আপোনালোকৰ নিজা ভোট কেন্দ্ৰটোৰ নাম বিচাৰি উলিয়াই ল'ব। ভোট কেন্দ্ৰৰ নাম বিচাৰি উলিওৱাৰ পিছত আপোনালোকে সাইডত দিয়া ভিউ পিডিএফ অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত 2005 সনৰ এই ভোটাৰ লিষ্টখন ওলাই পৰিব। তো এইখন আপোনালোকে চাব পাৰিছে এইখন হৈছে আমাৰ সমষ্টিটোৰ 2005 সনৰ ভোটাৰ লিষ্ট। তো এই লিষ্টখন লিমিটেড টাইমৰ বাবে সেই পৰ্টেলটোত আপলোড কৰা হৈ আছে। তো আপোনালোকে যিমান সোনকালে পাৰে এই লিষ্টখন ডাউনলোড কৰি ল'ব। তো এতিয়া মই আপোনালোকক কম যে আপোনালোকে এই লিষ্টখন আপোনালোকৰ মোবাইলত সেভ কেনেদৰে কৰিব। তো সেভ কৰাৰ বাবে তলত চুকত দিয়া সেই পেন্সিলডালত আপোনালোকে ক্লিক কৰি দিব। তাৰ পিছত ওপৰত দিয়া সেভ কপি অপচনটোত ক্লিক কৰি দিব। তাৰ পিছত ইয়াত আপোনালোকে আপোনালোকৰ ফাইল নেমটো নিজৰ মতে খলাই ল'ব যাতে সেভ কৰাৰ পিছত আপোনালোকে এই ফাইলটো বিচাৰি পায়। তো ফাইল নেমটো খলাই আপোনালোকে ওপৰত দিয়া সেভ অপচনটোত ক্লিক কৰাৰ লগে লগে এই গোটেই ফাইলটো আপোনালোকৰ মোবাইলত সেভ হৈ যাব। তো ফ্ৰেন্ডছ এইটোৱে আছিল আপোনালোকৰ মাজলৈ এটা সৰু ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আগলৈ এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব।